যে হিমন্ত মামাক সকলোৱে দম দি আছে, অভদ্ৰ আচৰণ কৰি থকা দেখিছোঁ মহিলাসকলে। এটা ভাল ব্যৱস্থা কৰিবলৈ গৈ আছে, কিন্তু আপোনালোকে এনেকুৱা কৰি পেলাইছে, মাটি বাৰী কাজিয়া হোৱা লেখীয়াকৈ হিমন্ত মামাক গালি পাৰিছে। ভাল পদক্ষেপ লৈছে, বেয়া পদক্ষেপ কেনেকৈ হ'ব পাৰে? কি বুলি ক'ম আৰু, প্ৰজনন বৃদ্ধি হৈ গৈছে মানুহৰ। এইবিলাক ক্ষেত্ৰত কিন্তু একদম বেয়া হৈছে কথাটো। মামাক ভাল পাওঁ, মানে মামাৰ লগত মোৰ বহুত ভাল পোৱা। আমি কালিৰ পৰা দেখিবলৈ পাইছোঁ ভিডিঅ'ত যে হিমন্ত মামাক সকলোৱে দম দি আছে, অভদ্ৰ আচৰণ কৰি থকা দেখিছোঁ মহিলাসকলে। এটা ভাল ব্যৱস্থা কৰিবলৈ গৈ আছে, কিন্তু আপোনালোকে এনেকুৱা কৰি পেলাইছে, মাটি বাৰী কাজিয়া হোৱা লেখীয়াকৈ হিমন্ত মামাক গালি পাৰিছে। এইখিনি কথা মই সকলোকে সকীয়াই দিছোঁ দেই। আপোনালোকে কিন্তু এইবিলাক মানে হেৰি নকৰিব, মানে কি হাঁহি উঠা হৈ পৰিছে, হাঁহি উঠি গৈছে। কিন্তু এনেকুৱা আচৰণ আপোনালোকে গোটেই অসমৰ সমাজ ব্যৱস্থাটো আপোনালোকে এই ধৰণৰ নকৰিব। আমাৰ আই মাতৃ বুলি কৈছোঁ, সকলোকে সন্মান সহকাৰে কৈছোঁ, আপোনালোকে এইবোৰ আচৰণ নকৰিব। নহ'লে কিন্তু আমাৰ যিসকল যি ব্যৱস্থা ল'ব লাগে সেইখিনি কিন্তু ল'ব কিন্তু সকলোৱে, সেইটো মই কৈ দিছোঁ আপোনালোকক। ভাল পদক্ষেপ লৈছে, বেয়া পদক্ষেপ কেনেকৈ হ'ব পাৰে? যিটো ষ্টাইলত এতিয়া মানে মানুহ কিছুমান সকলে যি হেৰি হৈছে, আপোনাৰ কি বুলি ক'ম আৰু, প্ৰজনন বৃদ্ধি হৈ গৈছে মানুহৰ। এইবিলাক ক্ষেত্ৰত কিন্তু একদম বেয়া হৈছে কথাটো। মামাক ভাল পাওঁ, মানে মামাৰ লগত মোৰ বহুত ভাল পোৱা। মামাক মই বহুত বেছি ভাল পাওঁ। কিমান দিনৰ পৰা সম্পৰ্ক মানে, মামাক যেতিয়াৰ পৰা দেখি আহিছোঁ নিউজত, যি ধৰণে আমাৰ কাৰণে কাম কৰি আছে গোটেইখিনি, স্কুটিটো দিছেই, আৰু আপোনাৰ গোটেই ৱাটাৰ ছাপ্লাই বহাইছে। ৱাটাৰ ছাপ্লাই বহাইছে, ঘৰটো কিমান ঘৰ দিছে একো হিচাপ দিয়া নাই আজিলৈকে। মামাই হিচাপ দিছে নি আপোনালোকক? হিচাপ দিয়া নাই নহয়। ভাল কিবা এটা কৰ্ম কৰিব লৈছে, আৰু আপোনালোকে এনেকুৱা ধৰণৰ আচৰণ কৰি পেলাই কিয় বেয়া কৰিছে গোটেই পৰিৱেশটো বাৰু অসমৰ? দুখ মানে আৰু মোৰ মাথাটো গৰম হৈ গৈছে। মই যেতিয়াৰ পৰা চাইছোঁ মোৰ মানে মাথা বেয়া। মামাক ভাল পাওঁ মানে মামাৰ কথা কি ক'ম, মামাকনো কোনে বেয়া পায়? ইমান স্কুটি দিছে, কোনোবাই বেয়া পাব পাৰে নেকি? ঘৰ দিয়া মানুহবিলাকে বেয়া পাব নেকি? কিন্তু যিসকলে গালি দিছে তেওঁলোকেও চাগে লেট্ৰিন, সেই মোদী চৰকাৰে দিয়া লেট্ৰিনখনে ব্যৱহাৰ কৰি আছে। তো তেনেকুৱা ক্ষেত্ৰত কিন্তু এইবোৰ ভাল কথা হোৱা নাই। বাল্য বিবাহটো কেনেকৈ হ'ব পাৰে? বাল্য বিবাহটো সেইটো বস্তুটো বেলেগ। কোন চৰকাৰত কি হৈ আছিলে সেইবিলাক পাছৰ মেটাৰ। এতিয়া চৰকাৰে যি কৰি আছে, তো বাল্য বিবাহ এইটোতো কেনেকৈ গ্ৰহণযোগ্য হ'ব আপোনালোকে নিজে কওকচোন বাৰু। কোনে বিচাৰে? অসমৰ ৰাইজে বা যিসকল মানুহ আমাৰ, তো তেওঁলোকে কি বুলি ভাবিব? মোৰ এতিয়া 21 বছৰ হ'ল। তো 21 বছৰ হ'লতো 21 বছৰতো বিয়া পাতিব পাৰিম ন মই পাতো বুলি ক'লে। কিন্তু সেইটো নিজৰ এটা টাইমো দি দিছে, 30 বছৰলৈকে টাইম দি দিছে। 30 বছৰৰ ভিতৰত আপোনালোকে পাতিব পাৰে বিয়া, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু এনেকুৱা হেৰি কথা নক'ব নিজৰ আগফালে। বেয়া লাগিছে মানে মই মোবাইলটো ভাঙি পেলাব মন গৈছে মোৰ। মই ইমান এইটো খুলিবই পৰা নাই ফেচবুকত। অসমৰ ৰাইজৰ গোটেই নাক কাণ কাটি দিছে আপোনালোকে, মই সেইটো কৈ দিছোঁ কিন্তু দেই, এইবোৰ আচৰণ কৰি। মোৰ নামটো উৎপল কমল। মোৰ এই গোলাঘাটতে, ইয়াতে ঘৰ। মামাক এইটোৱে ক'ম, মই এজন মোৰ নামটো উৎপল কমল। উৎপলৰ অৰ্থ পদুম ফুল। তো মোৰ নামটো উৎপল কমল, আৰু মই নিজকে পদুম ফুলৰ প্ৰচাৰক বুলি ভাবোঁ। আৰু ভাবোঁতো মই বহুত দিনৰ পৰা প্ৰচাৰো কৰি আছোঁ ৰাইজৰ মাজত। মই থাকি পেলাই মই পদুম ফুলে, যিসকল আমাৰ পদুম ফুলৰ চিহ্নত চৰকাৰে যিমান ডাঙৰ কাম কৰি আছে, মই তেনেধৰণৰ চিন্তাধাৰাতে থাকোঁ। কিন্তু আজি মই এই নিউজত এইবোৰ বাতৰি চাই পেলাই, এইবোৰ মানে হেৰিত মোবাইল ফেচবুকত মোৰ মাথাটো গৰম হোৱাৰ কাৰণে মই উপায় নাপাই মই আজি কেমেৰাৰ আগত আহিবলৈ বাধ্য হৈ পৰিলোঁ।